যেনো মায়াজাল কি যেনো মায়াজাল কি যেনো মায়াজাল কি যেনো মায়াজাল সুখ দুখৰে জীৱন নদী মৰিচিকা খেদি খেদি পোহৰ বিচাৰি এন্ধাৰ দেখিলো সৰু দিশ হাৰাজি মায়াজাল 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 ইমান পুৱাই ওলালা যে? মোৰ অলপ কাম আছে, মই ওলাই যাম। এয়া চালোৱা দিয়া। আজি আমি নুপুৰক থব যোৱা কথা আছিলে। চৰি, মই সময় দিব নোৱাৰিম। মোৰ এটা বিশেষ কাম আছে, মই ওলাই যাব লাগিব। তুমি এটা কাম কৰিবা, নুপুৰৰ ককা মানে তোমাৰ দেউতাক লগত লৈ যাবা। তোমাৰ কেৱল মিটিং, কাম আৰু কাম। ছোৱালীজনীৰ কাৰণে তোমাৰ হাতত সময় নাই নৰাজ। আৰে মই কৈছো নহয়, মোৰ বিশেষ কাম এটা আছে, মই যাবই লাগিব। হেল্ল'। খুৰা ক'ত আছে আপুনি? হয়, মই ঘৰতে আছো। আজি আপোনাক দেউতাই মাতিছিলে বোলে। মই যাব নোৱাৰিম। কিয় খুৰা? কাৰণ মোৰ ডাঙৰ যি নাতিনীজনী হোষ্টেলত লৈ যাব লাগে। ইম্পৰ্টেণ্ট আছে নহয় কামটো। তাতে যাব ওলাইছো এতিয়া। ঠিক আছে দিয়ক পিছে। হয়, ঠিক আছে। হেল্ল'। মা ভালে আছে নহয়? আছো দিয়া, নমৰি জীয়াই আছো। মা কথা এটাৰ কাৰণে ফোন কৰিলোঁ। কোৱাচোন। আমি মানে ভাবিলোঁ নুপুৰক আমি হোষ্টেলতে থৈ আহোঁ। তোমালোকক আৰু কিমান শান্তি লাগে? এই অকণমানি ছোৱালীজনীক তোমালোকে যে হোষ্টেলত থবলৈ ওলাইছা। নহয় মানে মা, আজিকালি ৰাজেও তাইক সময় দিব নোৱাৰে। ৰাজ খুব ব্যস্ত থাকে আৰু মোৰো তাইক অকলে ৰাখিবলৈ অসুবিধা হয়। সেইবাবে তোমালোকে যি ভাল দেখা তাকে কৰা। আগৰ পৰাইতো তোমালোকৰ কামবিলাক মৰ্জিমতে কৰি আহিছা। ঠিক আছে মা। হ'ব হ'ব। মা, মই তোমাক এৰি থৈ নাযাওঁ। চাওঁ নুপু মা, এইফালে আহ। তুমিতো হোষ্টেললৈ যাব লাগিব আৰু হোষ্টেললৈ গ'লেহে তুমি ডাঙৰ মানুহ হ'ব পাৰিবা, হয়নে? তাতে গৈ তুমি পঢ়িব লাগিব, খেলিব লাগিব। কিন্তু মা, মই তোমাক এৰি থৈ থাকিব নোৱাৰোঁ আৰু মই ৰাতি সেনেকৈ থাকিব নোৱাৰোঁ। মই
কাৰ লগত ঘুমাম মই গৈ থাকিম নহয় সদায় গৈ থাকিম তোমাক মই সদায় লগ কৰি থাকিম হ'বনে হ'ব দিয়া বাহ ব'লা মা তুমি কিয় কান্দিছা মা মই তোমাক এৰি থৈ নাযাওঁ ময়ো তোমাক এৰি থাকিব নোৱাৰো মা কিন্তু উপায় যে নাই তুমিতো ডাঙৰ মানুহ হ'ব লাগিব ন মা ডাঙৰ মানুহ হ'ব লাগিলে তুমিতো হোষ্টেলত যাবই লাগিব কি যে দিনকাল পৰিলে এই অকণমানি ছোৱালীজনীকো সিহঁতে চম্ভালিব নোৱাৰে ইমান আজাদী লাগে সিহঁতক এই অকণমানি ছোৱালীজনী য'ত যিটো সময়ত বুকুৰ মাজত লৈ থাকিব লাগে এই সময়টো সিহঁতে তাইক এতিয়া হোষ্টেলত থৈছে সিহঁতৰ মৰমৰ পৰা আঁতৰত থৈছে কি যে হ'ব এই সময়বিলাক কি যে দিনকাল পৰিলে ব'লা ইমান টাইম হ'ল তাই এতিয়ালৈকে অহা নাই যে তাইতো ইমান দেৰি কৰা কথা নাছিল বাটত কিবা হ'ল নেকি বাৰু ৰহ ফোন এটা কৰোঁ নেকি নাই নাই ইমান অধৈৰ্য নহওঁ চৰি অ'কে তুমি আৰু অলপ দেৰি কৰিলে মোৰ টোপনি আহিল হয় ইমান টাইম ৰখিলা বেছি নহয় এঘণ্টামান হ'ল কি একো নহয় দিয়া এতিয়া কোৱা কি খাবা তোমাৰ যি মন যায় গৈ আছোঁ এই হোষ্টেলৰ পৰা ওলাই আহিছোঁ এতিয়া মোক এৰি থৈ নাযাবা মোক লৈ যোৱা মই ৰাতি কাইলৈ উঠিম মা তুমি থাকিব লাগিব মা নাথাকিলে নহ'ব নহয় ইয়াতে বহুত আছে তোমাৰ নিচিনা হয়নে তুমি সিহঁতৰ লগত খেলি থাকিবা ধুনীয়াকৈ থাকিবা দে মা মায়ে যে মোৰ লগত ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি আছে মই বিবাহিত বুলি গম পোৱাৰ পিছত তাই মোৰ পৰা আঁতৰি যাব নেকি নাই নাই এই কথাটো মই তাইক কেতিয়াও নকওঁ এদিনটো গম পাবই
কিন্তু কেনেকৈ কওঁ কি ভাবিব তাই কথা নপতা হ'ব নেকি বাৰু নাই 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 এই কথাটো মই কেতিয়াও জানিব নিদিওঁ অ' হেল্ল' কি ভাবি আছা নাই নাই কিবা এটা কথা মনত পৰিল তাকে ভাবি আছিলোঁ অ' এতিয়া খোৱা লোৱা হ'লে যেতিয়া ব'লা অলপ বাহিৰত ফুৰি আহোঁ ঠিক আছে বোলা তুমি কিন্তু একো নোখোৱাকে নাথাকিবা সিহঁতে বাহঁতে যি দিয়ে তাকেই খাবা হ'ব নোখোৱাকে নাথাকিবা ডিমা ঘৰ নিচিনাকে এইটো নাখাওঁ সেইটো নাখাওঁ নকৰিবা বাহঁতে যি দিয়ে তাকেই খাবা খেলিবা হয়নে মা না না মই তোমাৰ লগত গুচি La la মা সদায় আহি থাকিব la la আজি আহিম কালি আহিম আকৌ আহি থাকিম সদায় আহি থাকিম La 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 ৰ'বা আকৌ এতিয়া যাওঁ বোলা ব'লা মইনা তুমি আহা মোৰ লগত ধুনীয়াকৈ থাকিবা আৰু আপুনি একো চিন্তা কৰিব নালাগে আহা মই আছো নহয় একো চিন্তা কৰিব নালাগে Da 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 মোক লৈ যোৱা মই ইয়াত নাথাকো মোক এৰি থৈ নাযাবা মোক লৈ যোৱা আহা মাইনা আহা দেউতা আহা আইজনী অ দেউতা মই এতিয়া গৈ থাকোঁ অ মাজে সময়ে আহি থাকিবা আহিম বাৰু মই তুমি কিন্তু মন বেয়া কৰি নাথাকিবা হ'ব দিয়া আৰু পাৰিলে তুমি এবাৰ ৰাজক ফোন কৰি ক'বাচোন দেউতা ঠিক আছে মই জোঁৱাইক বুজাই ক'ম বাৰু কি ক'ব লাগে ঠিক আছে যাওঁ এতিয়া নুপুৰ আহা এয়া মই কি কৰিছোঁ ছোৱালীজনী দেখোন মই da da থৈয়ে da da আহিলোঁ। এন্ধাৰ দেখিলো সৰু দিশা হাৰাজি তুমি কিয় আহিছা তুমি মোৰ ৰুমলৈ
কি লাগে তোমাক নাই তোমালৈ মনত পৰিল সেইকাৰণে গুচি আহিলোঁ